So hello guys, welcome back to my YouTube channel. আজি মানে গৈছোঁ চাপৰি মানে আজি দেওবাৰ বজাৰ আছে যে বজাৰ কৰিবলৈ যাওঁ মানে এতিয়া ওলোৱা নাই ওলাই লওঁগৈ চোলাটো এইটোৱে হ'ব পেণ্ট এটা পিন্ধি ল'ম আৰু হৈ যাব তো লাষ্টলৈ চাই থাকিব আজি মানে চুলিখিনিও কাটি দিম মানে দেই বজাৰত চবেই কৈ আছে মানে চুলিখিনি কাটি ল'বি ভাল লাগিব দেখিবলৈ তো কেনেকুৱা লাগে আপোনালোকে ক'ব মই দেখুৱামগৈ তাত গৈ She moves like a map with no borders, a whisper caught in the wind. I see her boots at the corner cafe. তো বজাৰলৈ আহি বৰপাতটো প্ৰথমতে লৈছোঁ মানে বৰপাত আৰু পাণ যিহেতু বোৱাটোৰ কাৰণে লাগে মানে বোৱাটোৱে বিড়ি চিগাৰেট খাই থাকে যে সেইটো কাৰণে লৈ লৈছোঁ বজাৰৰ ভিতৰলৈ সোমাই আহিলোঁ সেইটো কাৰণে ইমান মানুহ চানুহ নাই হোৱা মানে তো এতিয়া আহিলোঁ চপ্পল বজাৰলৈ আহিলোঁ মানে এনেই ঘূৰিবলৈ আহিছোঁ আৰু এডোখৰ পিঁয়াজ চিয়াজ লৈ ল'লোঁ 100 টকা মাংস লৈ ল'লোঁ মানে তই ক'ব লাগিছিলে হে তই ক'ব লাগিছিলে মই তেল আগতে কৈছিলোঁ মই তোক তেতিয়া ক'লি আৰু ইয়াত হাজৰীয়া লৈ ল'লোঁ এতিয়া লগতে ধৰি আছে মোবাইলটো হৈ গ'ল মানে এতিয়া চুলিটো কাটি লওঁগৈ বজাৰটো কৰি হৈছিলে এটা মোবাইল কিনে আনো সেইটো কাৰণে আচলতে গুচি আহিলোঁ মানে এই ওচৰত ট্ৰেইনৰ ষ্টেচন মই ইমান মানুহ আহিছে আজি মানে কি ক'ম আৰু ইভাগে বজাৰত ইমান মানুহ নাই মিনি পিঙৰ পইচাটো উলিয়াব বেছি নহয় সদায় ফাইনেলি চুলি কাটিব বহি ল'লোঁ মানে ইয়াতে লগতো পিছফালে আছে এইটো তো এতিয়া চাই থাকক চুলি কাটি এইফালে বেয়া বঢ়িয়াকৈ কাটি দিয়ে মানে কাটিং যি লাগে সেইটোৱে কাটি দিব পাৰিব মানে দেই দাদাজনে চিনি পোৱা হয় এতিয়া হৈ গ'ল চুলি কটা কাটিংটো হৈ গ'ল মানে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক আৰু ইয়াত চুলি ইয়াত বহুত ধুনীয়াকৈ কাটে মানে দেই ইয়ালৈ আহিব ইয়ালৈ কাটে তো লগতো চুলি কাটিং চাওক একদম ফ'ৰ মাৰি দিছে মানে টকলা টাকলো হৈ দিছে মানে মই যিহেতু চুলিটো কাটি দিলোঁ নাই সেইকাৰণে আইনাখনকে চাই আছোঁ মানে তো আমাৰ যাবলৈ হৈছে আৰু দেই গাইজ এতিয়া হিৰ' লাগিছে হয়নে वाह क्या लड़का है ময়ো ভালে ভালে লাগিছে লাগিছে ন কাইলৈ পৰা কলেজ যাবি আৰু দেই টুপি পিন্ধি যাম একদম টুপি মই নাই এতিয়া যাব লাগে তো গাইজ লগৰে মানে কাটি দিলে টকলাকৈ মই ইমান নাকাটিলোঁ মানে সেইকাৰণে ঘৰত অলপ কিবা কিবি কৈছে আৰু হ'লেও তো এতিয়া গা চা ধুই লওঁ তাৰপৰা সেইফালে ওলাই যাম টপাটো চলে মানে তাৰ চলে তো গাইজ এতিয়া কেনেকুৱা লাগিছে মানে কমেণ্ট কৰি জনাবচোন চুলিটো যিহেতু অলপ কাটি দিয়া হ'ল মানে এতিয়া মানে যোনখন স্কুটি লৈ গৈছিলোঁ সেইখন এতিয়া ভৰাই দিওঁগৈ সেইফালে হৈছিলে হাবুৱে যায় মানে চাপৰিলে বজাৰ চজাৰ কৰিবলৈ এতিয়া চুলি এনেকৈ হেৰি কৰিবলৈও নাই বহুত চুটি কৰি দিয়া হ'ল মানে সেইখন স্কুটি ভৰাই দিওঁ মানে হেৰি ল'ৰাটো নাই যে মই লৈ গৈছিলোঁ চাপৰিলে সেইকাৰণে এতিয়া ভৰাই দিওঁ ৰ'ব সেইখন এতিয়া ভৰাই দিলোঁ এতিয়া যাওঁ ঘৰলৈ থাকক আবু সেই বলে কেন যাওঁ ৰে বজাৰ যাওঁ যা এই একেলগতে যায় মানে ৰাতিয়ে খুৱাই এতিয়া মানে চব্জিখিনি বনাই লওঁগৈ মাংস যিহেতু মাংস আনিছিলোঁ মানে সেইখিনি এতিয়া বনাই কিনি সেই তাৰ ওচৰলৈ যাম যোনটো মানে মোৰ কাটিছিলে যে টকলাকৈ তাৰ ওচৰলৈ যাম মানে ব'লক তো চব্জিখিনি বনাই এতিয়া কৰিছোঁ তালৈ মানে চব্জি নৰখাওঁ দেই এতিয়া এইফালে গাইছ আমাৰ ৱাৰটোক বহুত দিন দেখা নাই নহয় এইফালে চাওক সেইফালে চাওক একদম গৰম মানে প্ৰথমতেতো ইমান ঠাণ্ডা হৈছিলে অলপ এতিয়া কেনেকুৱা ৰ'দ দিছে সেইটো কাৰণে মানে চোলা তোলা খুলি একদম বহি একদম আৰামছে বহি আছে মানে তো তালৈ গৈছোঁ তো তালৈ দেখুৱাম মানে বনাই যাম আৰু যিহেতু গৰম হৈছে একদম ঘাম ওলাই গৈছে মানে চব্জি বনাইছোঁ না মানে মই এতিয়ালৈকে যোৱাই নাই চব্জিটো মানে দেখুৱাম বুলিলে পাৰিলোঁহেঁতেন মানে ইমান ভালকৈ বনাব নাজানো যে সেইটো কাৰণে মানে দেখুওৱা নাই
আৰু বজাৰত এইবোৰ কিবা কিবি এনেকৈ উল্টা পোল্টা ভিডিঅ' বনোৱা হ'ল মানে কেমেৰা ধৰা মানুহে নাই মানে লাজ কৰে যে সেইটো কাৰণে বেয়া আকৌ মই এতিয়া ধৰিবলৈ হ'লে বজাৰ কৰাই নহ'ব সেইটো কাৰণে মানে বজাৰ কৰিবলৈ এইফালে কেমেৰাও ধৰিবলৈ হ'লে মানে মোবাইল আৰু সেই তাক ধৰিব ক'লোঁ নাই সি লাজ কৰে ন মই লাজ কৰিলে নহ'ব লাজ কৰিলে ক'ত হ'ব আৰু বুলি ক'লোঁ আৰু তো এইফালে আহিলওঁগৈ মই চাপৰি দুটাক দেখি পালোঁ মানে তোৰ আছে এইকেইটা মানে বহুত লাজ কৰে মই এতিয়া গৈ আছোঁ তালৈ আগতে কৈছিলোঁ যে ডিম্পুল বুলি সিয়ে মানে আজি চুলিকেই মানে টপাকৈ কাটি দিলে যিহেতু মাকে ইমান কৈ থাকে মানে মাক বাপেকে কৈ থাকে চুলি কাট বুলি একচুৱেলি মানে আই হৈছিলে এতিয়া বহুত ওখ হৈ গ'ল মোতকৈ বহুত ওখ হৈ গ'ল আগতে মোতকৈ চাপৰ আছিলে বাৰু তাক ৰখাই আছোঁ প্ৰথমে দেখিছিলে হ'লেও টপাৰ মানে তাক ৰখাই আছোঁ তো বহুত আন্ধা হৈছে মই মানে ভিতৰলৈ সোমাই আহিলোঁ সেইটো চাওক টপা মই ৰখাম বুলি কৈছিলোঁ যদি এতিয়া ৰখাই দিছোঁ মানে দেই আমি মিছা কথা নকওঁ মানে মিছা কথা নকওঁ সেই যাওঁনে সেইফালে তাত গেম খেলোগৈ বাহিৰত নাযাওঁ তো ই মানে গেম নেখেলে যায় মই এতিয়া অলপ গেম খেলোঁগৈ দেই এতিয়া উলিয়াই আনিলোঁ মানে গেম খেলিবলৈ সেই নাহো কৰিছে লাজ কৰিছে মানে এতিয়া গাঁৱতে লাজ কৰে জানো কাষতে তাক কৈছিলোঁ এতিয়া বৰ্তমান আছোঁ মানে আমি এতিয়া দোকানত বহি আছোঁ আমি ইয়াতে সদায় গেম খেলোঁ মানে অলপ গেম খেলোঁ গেমটো ইমান নেখেলোঁ আজিৰ পৰা মানে আৰু 200 দিন মানে আছে তেতিয়াতো গোটেই চব বনাব লাগিব মানে আমিকেইটা মানে গেম খেলি আছোঁ অথনিপা খেলি মজা লাগিছে মানে দেই সেইকাৰণে ভিডিঅ' বনোৱাই নাই মানে সেইকাৰণে একেলগতে বনাইছোঁ এটা ঘৰলৈ গ'ল মোবাইল আনিবলৈ আছে চবেই খেলি আছোঁ মানে এতিয়া খেলি আমাৰ মানে খতম হৈ গ'ল মানে খেলি আমনি লাগি গ'লগৈ দেই এইকেইটা গ'লগৈ এতিয়া খেলি আছিলোঁ মানে এতিয়া 5টা বাজিবলৈ হ'ল কেইটা বজাত 2টামান বজাতে অহা নেকি আলু আনিব দিছোঁ মানে দোকানৰ পৰা সেইকেইটা এতিয়া লৈ আনিব এইখন দোকান মানে এতিয়া এখন নচলাই এতিয়া সেইখনলৈ আহিছোঁ মানে বহুত দিন মন আহিছোঁ হ'লে ভিডিঅ' বনাই ধৰিলে তহঁতক আনিব কৈছিলোঁ তো দোকানৰ পৰা এতিয়া অহা হ'ল মানে এইবিলাক মোবাইল চাই আছে একদম ৰাস্তাই পদূলিয়ে মোবাইল চাই আহে মানে এইকেইটা দেই কি হ'ব এনেকৈ চাই দিলে মানে আৰু পঢ়া শুনা বৰবাদে হৈ যাব না তো দোকানৰ পৰা আলু আৰু দালি অনা হ'ল মানে বজাৰৰ পৰা অনা নহ'ল যে সেইটো মানে দোকানৰ পৰা আনিবলৈ আহিলোঁ মানে তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই